যেতিয়া নেকি সৰু সৰু ল'ৰা ছোৱালীবিলাকে কোনো এজন শিক্ষকৰ ওচৰত টিউশ্যন কৰে অৰ্থাৎ পঢ়ে তেতিয়া ল'ৰা ছোৱালীবিলাকৰ আচৰণ কেনেকুৱা ধৰণৰ হয় আৰু তেওঁলোকে কিমান ফূৰ্তি মনেৰে পঢ়ে আজি মই আপোনালোকক ডাইৰেক্ট দেখুৱাবলৈ আহিছোঁ তো সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা টিউশ্যনত কেনেকুৱা ধৰণৰ আচৰণ সেইটো আপোনালোকে চাওক তো গাইছ আপোনালোকৰ যদিহে ল'ৰা ছোৱালী আছে তো এই ভিডিঅ'টোৰ পৰা আপোনালোকে গম পাব ল'ৰা ছোৱালীবিলাকে কেনেদৰে টিউশ্যনত থাকে আৰু পঢ়া শুনা কৰে এইখিনিতে মই এটা কথা কওঁ মই কোনো স্কুলত এটা শিক্ষক নহয় তথাপিও ঘৰৰ ওচৰৰ ল'ৰা ছোৱালী বুলি এনে অলপমান পঢ়াবলৈ চেষ্টা কৰিলোঁ কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব আপোনালোকে কোকা হাতি তাৰপিছত koka hati cuma nanti cuma tolong mana lagi sakit mustora pet iman kelas lagi koka hati nanti cuma tolong mana gimana paiso koka hati cuma nanti cuma tolong mana gimana lagi sakit mustora pet তা ইমান সৰু লাজ লাগি যায় ধেত তোমাৰ থাকি ছাতি তাৰপিছত পেটটো যাব ফাটি কি ধুনীয়া সুন্দৰ কবিতা দেখিছ পঢ়ি ভাল লাগিছে না সদায় ঘৰত এনেকৈ পঢ়িব লাগিব পুৱা একদম মুখস্থ কৰিব লাগিব ৰাতি নহয় ৰাতি এতিয়া ডিপুব এতিয়া আমাৰ ডিপুৱে পঢ়িব ভংগিমা গীত কোকা হাতী আমাৰ ডিপুৱে পঢ়িব এতিয়া হাতী তোমাৰ তলত সোমাই থাকি মোক নালাগে ছাতি ওপৰত বহি দিয়াৰ লগে লগে কি হ'ব পেটটো যাব ফাটি কেনেকৈ ফাটি যাব এইটো চা এইটো হাতী দেখিছ আৰু এইটো হৈছে হাতী আৰু এইডাল হৈছে হাতীৰ শু সেইকেইটা কি সেই দুডাল কি বগা বগা দেখিছা যে সেইটো হাতীৰ দাঁত মস্ত এডাল শু কোৱাৰ লগে লগে সেইডাল মস্ত শু আহি যায় তাৰপিছত মস্ত এডাল পেট সেইটো হৈছে মস্ত পেট দেখিছ সেই পেটটো ডাঙৰ কাৰণে দেখিছ পেটটো ডাঙৰ কাৰণে কি হয় সেই তলত এই পোৱালিকেইটা বা হেৰিকেইটা বাবুকেইটা ইয়াতে সোমাব পাৰে সোমালে কি হ'ব তলত সোমাই দিলে কি হ'ব ইয়াৰ তলতে যেতিয়া সোমাব তাৰপিছত বৰষুণ পৰিলে আহি নিভিজিব সেইটো কাৰণে কৈছে তোমাৰ তলত সোমাই থাকি মোক নালাগে ছাতি কিয় নালাগে কচোন পেটটো ইমান ডাঙৰ সেইটো ডাঙৰ যিহেতু ছাতি দৰকাৰ নাই হয় পেটটোৱে বৰষুণখিনি কি কৰিব ছেভ কৰি দিব হয় ন তাৰপিছত আৰু হাতী দেখিছ হাতীটো কিমান ডাঙৰ চকুবিলাক কিন্তু সৰু দেখিছ সেইটো কাৰণে কি হৈছে চকু দুটা ইমান সৰু তোৰ চকুটো যদি পিপৰ নিচিনা চকু হয় কুকুৰা চোৱাৰ নিচিনা চাই চকু দুটা যদি হয় কেনেকুৱা লাগিব লাজ লাগিব নালাগিব সেইটো কাৰণে লাজ লাগি যায় ঠেট কৈছে সেইটো ছোৱালী সেই তিনিজনী আছে ছোৱালী সেইটো কোন ডিপু হয় নহয় ইয়াত কি লৈ আনিছে খোৱা বস্তু আনিছে সেয়ে খোৱা বস্তু আনিছে হাতীটোৰ কাৰণে হা সেই খোৱা বস্তু আনাজনী যে কি আনিছে আপেল আম চব লৈ আহিছে হা সেইটোতো দিটো ডিপুৱে কি কৰি আছে খুডাল লাগি আছে এছা কোকা হাতী মোৰ লগে লগে পঢ় মই যে তোমাৰ নাতি স্পীড নপঢ়ে কোকা হাতী মই যে তোমাৰ নাতি তোমাৰ তলত সোমাই থাকি মোক নালাগে ছাতি সেই দুটা কি সেই বগা বগা দীঘল দুডাল কি নহয় সেই দুডাল কি সেই দুডাল দাঁত সেইকেইটা হাতীৰ দাঁত আৰু এইখন কি ডাঙৰ ডাঙৰ বিচনীৰ দৰে কাণ সেইখন চা এইখন তোৰ কাণ দেখিছ তোৰ কাণখন যেনেকুৱা সেই এটা হাতীৰ কাণ আছে
হাতী কাণখন আছে ঠেই খান আছে হা কক ঠেই কাণ থাকে দুখনে কাণ আছে কেঁচা ফুলি পিন্ধি আছে হাড্ডি হাড্ডি আৰু প্ৰথমৰ পৰা কবিতাটো পঢ়া হিপু প বাঘ সিংহ হৰিণা বনত ফুৰিছে হৈছে বান্দৰটোক কেকেৰুৱা হুম ডালে ডালে খুৱাই কেনেকৈ যে ডালে ডালে ফুৰে তাৰপিছত হাতৌ কপৌ হাইঠা কুলি ৰবি মছলাই কি বিৰঙৰ চৰাই মছলাই অঁ ৰাতি ৰাতি হোৱা লাতি লাতি নহয় ৰাতি ৰাতি হোৱা দিয়ে ৰাতি হোৱা দিয়ে হেট লাতি নহয় ৰাতি ক ৰাতি ৰা লা লা নহয় ৰা লা ৰা লা এতিয়া তহঁতে দুয়োটাই চবিচা ক'ব লাগিব কোনে কিমান আগতে ক'ব পাৰে মই সুধিম তহঁতে দুটা কৈ যাবি পখিলাজনী ডাঙৰ নে হাতীটো ডাঙৰ পখিলাজনী ইমান ডাঙৰ মাত বাপৰে কাণ চান কলাই যাবচোন তাৰপিছত সেইজনী পখিলা ডাঙৰ নে এই হাতীটো ডাঙৰ বাপৰে নিপু ক এইজনী পখিলা ডাঙৰ নে এইটো হাতী ডাঙৰ পখিলাজনী ডাঙৰ চাওঁ অঁ পখিলাজনী ডাঙৰ এইটো ক'ব লাগিব কোনটো বেছিকৈ আছে কি আছে কাপটোত পানী আৰু তই ক এতিয়া কোনটো বেছিকৈ আছে কোনটোত কমকৈ আছে এইটোত কম আছে এইটোত কম আছে সেইটো কি কল ইয়াত কি আছে এইবিলাক চৰাই